Hello my dear viewers, welcome back to my YouTube channel. আৰু আজি হৈছে অষ্টমী মহাষ্টমী আৰু চাওক মই ৰেডি হৈ গ'লো আজি পিন্ধিছোঁ মোৰ ফেভৰেট শাড়ী সো আজি যাব ওলাইছোঁ মন্দিৰ বালিলেছা কালী মন্দিৰ হেতু আমাৰ ঘৰৰ ওচৰতে আছে গতিকে তাত বহুত ডাঙৰকৈ পূজা হয় আৰু অহা কাইলৈ আমি গুৱাহাটী ঘূৰি যাম গতিকে আজি আমি যাব ওলাইছোঁ আৰু বলো অলপ বৰষুণ দি আছে ৱেডাৰটো অলপ বেয়া হৈ আছে কিন্তু হ'লেও আমি যাম কাৰণ আমি আগতে ভাবি লৈছোঁ যে মন্দিৰলৈ যাম গতিকে ৰেডি হৈ গৈছোঁ আৰু অলপমান কাম আছে তাত ঘৰৰ পৰা ওলাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ আজি তো ৰিক্সা পাই গ'ল আৰু এটা কৰিছোঁ মানে এইফালে ৰিক্সা যায় বেলেগ গাড়ীতে যায় তো আমাৰ ঘৰৰ পৰা ওলাই আহি মই যেতিয়া পাইছিলোঁ নামঘৰলৈকে আহিব লাগে আৰু তাৰপিছত ৰিক্সালৈ যাব লাগে তানিশা দুৰ্গা পূজা শেষ হ'ল তাই এতিয়া হেপী দুৰ্গা পূজা দিছে আজি তানিশাই কুৰ্তা পিন্ধিছে ডাঙৰ লাগিছে আজি তানিশা আৰু এইফালে দেখি বৰষুণ দিছে আমি চাকি লৈ আহিবলগীয়া হৈছে এইফালে পথাৰ আমাৰ ঘৰৰ এইফালে মানে পথাৰ নাই সেইখিনি টাউন ন তো এইফালে অলপ পথাৰ চথাৰ আছে মানে ধুনীয়াকৈ পুৰা গ্ৰীনাৰী গ'লো আমি মন্দিৰ শ্ৰী শ্ৰী কালী দেৱালয় বালিলেছা বুলি কয় আৰু মানুহ বৰ্তমান কম আছে কাৰণ ৰাতিপুৱা বৰষুণ দি আছিলে হ'ব অলপ পিছত চাগে শৰাই দিব আহি আছে চবেই এতিয়া মানুহৰ বহুত কম ভিৰ হৈ আছে কাৰণ বৰষুণ দিছিলে যে সেইকাৰণে মানুহ বেছি নাই আৰু পূজা ষ্টাৰ্ট হোৱাই নাই তাৰপিছত হয়তো অলপ পিছত বহুত ভিৰ হ'ব এয়া তাৰপিছত এনেকৈ মন্দিৰটো আৰু এনে মেইন মন্দিৰটো এইটো হয় কিন্তু যিটো দুৰ্গাৰ মানে মণ্ডপ বেলেগকৈ সজোৱা হৈছে এইফালে আৰু এইটো চাইডে এটা পুখুৰী আছে যাই আছোঁ ৰ'ব তো এইখিনিয়ে হ'ল বালিলেছা কালী মন্দিৰৰ মানে গোটেই পাৰ্টখিনি অলপ পিছত এটা বহুত বেছি ভিৰ হ'ব কিন্তু এতিয়া ইমান ভিৰ হোৱা নাই আৰু জেঠি গৈছে মন্দিৰত চাকি দিবলৈ আমি পূজা মণ্ডপত দি দিছোঁ কিন্তু মেইন মন্দিৰত আৰু দিব লাগিব মেইন মন্দিৰত দিব কিন্তু আমি বস্তু ৰখি আছোঁ গংগুবাই লাগি আছে এইফালে মানুহৰ ঘৰ এইফালে ইমান ডাঙৰ ইমান ধুনীয়া একডাল গছ চাওক বহুত বেছি ডাঙৰ আৰু সেইটো পুখুৰীটো আৰু ইয়াতে আমাৰ মৰমৰ জুবিনদাৰ এটা পেইণ্টিং ইমান ধুনীয়া এটা পেইণ্টিং ইমান মাছ দেখছে না এইফালে মৰি দিব যা মই পেলাই দিব বহুত মাছ বাপৰে ও মাই গড মুৰিৰ গোন্ধ পাই নেকি এতে ইমান বেছি মাছ আছে তাৰ মানে বহুত ডাঙৰ পুখুৰীটো ইমান ডাঙৰ হ'ল কি নাম ৰে বা মা পাকা দিছা উঠি পাকাটো পিছফালে পুখুৰীৰ পাৰত যাওঁতে
হাঁহটো ছিঙি থাকিলে মানে ছিঙা নাই ঘোপটো ক'ত পৰি থাকিলে এতিয়া বেলেগ এটা মই ঘোপ লগাব লাগিব কোনোবাই নজনা খালী খালী লাগি আছে একো নাই ঠিক কৰি ল'ম আমাৰ তানিশা ঠিক কৰি দিব DIY কৰি পিনে কাৰণ তানিশাই বহুত DIY কৰি থাকে চ' য়েছ দোকান মেলা পাতিছে ইয়াতে ককাটো এটা কিবা বেছি আছে আমি কিবা কিনো ৰ'ব ধুনীয়াকৈ ৰাম বনাইছে ৰাৱণ নহয় ৰাম ৰাম বনাই থৈ দিছে এতিয়া বহুত মানুহ হৈ গৈছে আৰু আমি জাগা আমাৰ হৈ গ'ল আহি গ'ল ঘূৰি চৌকাৰ তলৰ কাৰণে বেয়া লাগিছে কিন্তু তানিশাৰ ওপৰত আশা কৰি বহি আছোঁ ভাল কৰি দিব বুলি ভাল কৰি দিবা নে ভণ্টি 100 টকা আৰু অলপমান যোৰা লগালে মই নতুনে পাই যাম আহি গ'লোঁ আমি ঘৰ মানে পোৱা নাই এতিয়াও খাম আৰু মোৰ নতুন ফ্ৰেণ্ড চাৰা এইটো মোৰ নতুন ফ্ৰেণ্ড শ্বাট আপ যেতিয়া আহি আছে মানে এইখিনি ৰিক্সালৈকে অহা নাই আৰু বহুত দূৰ নহয় আমাৰ ঘৰৰ পৰা ওচৰে হয় তো আমি জলদি আহি পালোঁ 11:11 গৈছিলোঁ আৰু এতিয়া 12:15 হ'ল 1 ঘণ্টা আমাৰ হৈ গ'ল আৰু মানুহ কম আছিলে সেইকাৰণে জলদি হ'ল আৰু এতিয়া মই যাম গ'লোঁ ঘৰ খোলা গেট খোলা গাইজ চ' দেখিছে সাজি কাচি আছোঁ তো মই কৈছিলোঁ ন যে এটা টুইষ্ট আহি গ'ল যোৱাকালি যেতিয়া ইয়াতে আহিছিলোঁ হৰি মন্দিৰত মানে বৰ্তমান মই হৰি মন্দিৰত উপস্থিত আছোঁ তো এটা টুইষ্ট হৈছিলে আৰু সেইটো মই পিছত ক'ম বুলি কৈছিলোঁ আৰু সেইটো হৈছে যে এটা কালি আহোঁতে মানে কমিটিৰ সদস্যখিনি লগ পাইছিলোঁ দুটাৰ চিনাকি যদিও ইয়াৰে মানে সদস্য হয় জীৱনজোৰা তো মানে জীৱনজোৰা এটা হেৰি আছে তেওঁলোকৰ সদস্য হয় গতিকে তাত আহোঁতে মানে ক'লে যে ইয়াত সাংস্কৃতিক অনুষ্ঠান হ'ব আজি অষ্টমী আৰু মই গান গাওঁ বুলি গম পাইছোঁ কৈছে যে তুমিও গান গাব পাৰা তো সেইকাৰণে আজি গান গাবলৈ ক'লে আৰু মানে হঠাতে হৈ গ'ল গুৱাহাটীৰ পৰা যেতিয়া আহিছিলোঁ মানে এনেকৈ প্ৰগ্ৰাম কৰিম বুলি অহা নাছিলোঁ ফুৰিব মানে পূজা চাম বুলি আহিছিলোঁ তো ড্ৰেছো অনা নাই জেঠীৰ ড্ৰেছযোৰ পিন্ধি ল'লোঁ কিন্তু ব্লাউজটো মাৰ ডাঙৰ চিলাই লৈছোঁ আৰু এতিয়া হঠাতে হৈ গ'ল আহিলোঁ আৰু একো প্ৰেক্টিচ কৰা নাই চাওঁ কি হয় ফৰ দ্য বেষ্ট আৰু আহি পিনে অফিচ ৰুমত বহি আছোঁ মই মাহঁতেও আহিছে মাহঁতে সেৱা কৰি আছে আচলতে মণ্ডপত মই যিটো অলৰেডি সেৱা কৰি ল'লোৱে গতিকে আজি জাষ্ট অকণমান ৰেষ্ট লৈছোঁ আৰু অলপ পিছত হ'ব আৰু এতিয়া ষ্টাৰ্ট হোৱা নাই মঞ্চ উদ্বোধন কৰা নাই তাৰপিছত হ'ব আৰু দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক আৰু আজি কিন্তু বহুত বেছি ভিৰ হৈছে মই দেখুৱাই আছোঁ ৰ'ব ট্ৰাই কৰি আছোঁ আজি মানুহ যোৱাকালি মই আহিছিলোঁ ৰাতিপুৱা তেতিয়া কেনেকুৱা মানুহ আছিলে আৰু এতিয়া মানুহ চাওক সেইটো মণ্ডপৰ সেইখিনি তাত কিমান বেছি মানুহ আছে তাৰমানে বহুত ভক্ত গোট খাইছে আৰু ভাল লাগিছে এনেকৈ দেখি বতৰ বেয়া বৰষুণ দিব চাগে বৰষুণ অলৰেডি দি আছিলে এতিয়া অলপ কমিলে তাৰপিছতো ইমান যে মানুহ আহিছে গতিকে খুব ভাল লাগিছে দেখি পিনে আৰু মন্দিৰৰ ওপৰতো মানুহ অনিশা মণ্ডলৰ গীতৰ হয় অনিশা মণ্ডল নমস্কাৰ প্ৰথমে উপস্থিত জ্যেষ্ঠসকলক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ অনুজসকললৈ মৰম যাচিছোঁ আৰু সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ বহুত শুভকামনা জনালোঁ দেৱী দুৰ্গাৰ আশীৰ্বাদ সকলোৰে ওপৰত বহি থাকক তাৰে কামনা কৰিছোঁ আৰু উপস্থিত আছোঁ হৰি মন্দিৰ প্ৰাংগণত গতিকে এটি কৃষ্ণৰ ভক্তিমূলক গীতেৰে আৰম্ভ কৰিছোঁ যদিহে ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব আৰু আপোনালোকে ভাল পাব বুলি আশা ৰাখিছোঁ হৰে কৃষ্ণ নাম দিলো
ভক্ত গোৱালপৰীয়া লোকগীত আৰু অকণমান নতুনকৈ সজাই পৰাই তোলা হৈছিলে সেইটো এইবাৰ গাবলৈ লৈছোঁ আশা কৰিছোঁ আপোনালোকে সহযোগ কৰিব অকণমান নাচিতে নাচিতে হে কমলা সুন্দৰী হালিয়া হালিয়া পরে রে হে নাচিতে নাচিতে হে কমলা সুন্দরী হালিয়া হালিয়া পরে রে হে ভালো করিয়া বাজাও রে দোতরা হে কমলা সুন্দরী নাচে নাচিতে নাচিতে কমলা সুন্দরী হালিয়া হালিয়া পরে নাচিতে নাচিতে কমলা সুন্দরী হালিয়া হালিয়া পরে ভালো করিয়া তারে তোরা কমলা সুন্দরী নাচে ভালো করিয়া বাজারে তোরা কমলা সুন্দরী নাচে গান গালো আৰু এতিয়াও ফাংচন হৈ আছে বাট মই খোৱা হৈ গ'ল একো শুনা পোৱা নাই চাগে এইখিনি খালী জেগা পাইছোঁ মই কিবাকৈ আৰু বৰ্তমান গানটো বন্ধ হৈ আছে মই সেইকাৰণে ভিডিঅ' কৰিব চান্স পাইছোঁ মানে জানিছা আৰু মই এতিয়া খাবলৈ আহিছোঁ পানী ফুচকা গানবোৰ বন্ধ কৰিলে বৰ্তমান কাৰণ বহুত দেৰি হৈ গৈছে আৰু সেইকাৰণে চব সামৰি সুতৰি চবে যাবলৈ ওলাইছে কিন্তু ফাংচন চলি আছে আৰু আমি একেবাৰে খানা খাই যাম মানে চকৰি বহুত পিছল আহি আছে বহুত মেলা আছে দেখোন আমি উঠি অহা নাছিলোঁ সেইকাৰণে পোৱা নাছিলোঁ যে ইমান মেলা হৈ আছে কিন্তু বহুতখিনি মেলা কৰিছে চব ষ্টল এতিয়া বন্ধ কৰিছে কাৰণ বহুত দেৰিয়ে হৈ গ'ল মই অহা নাছিলোঁতো দেখুওৱা নক'ম চৰি তাই টাইমে খাবলৈ গৈছোঁ খালি মানে বহি আছোঁ আইতা আৰু মা কেনে লাগছে দিবলৈ চাবাহি কেনে লাগছে বোলে চাবাহি ভাল লাগছে না বেয়া লাগছে ভাল লাগছে না মোৰ গান কেনে হৈছে আমি তাকে খাম হৈ গ'ল গোটেই ভাত ভাত খালোঁ আৰু কিবাকৈ ৰিক্সা পাইছোঁ বহুত দেৰি হৈ গ'ল ৰিক্সা নাপাম বুলি ভাবিছোঁ কিবা খালোঁ আৰু এতিয়া ঘৰত যাওঁ আহি পালোঁ আমি ঘৰ আৰু তাতে মানে বহুত হাল্লা হৈ আছিলে আমাৰ মায়ে বেছিকৈ হাল্লা কৰি আছিলে সেইকাৰণে মানে মই খুৱাইছিলোঁ কিন্তু শুনা পোৱা নাছিলোঁ আৰু এতিয়া অলপমান পোহৰ আছে ইয়াতে ঘৰ পাই গ'লোঁ আৰু এইটো ভিডিঅ' কৰিছোঁ ইমানতে আৰু কালি আমি গৈ আছোঁ গুৱাহাটী ঘূৰি মানে ঘৰত যাই আছোঁ আৰু তাৰপিছত কালি তাতে পূজা চাম আৰু তাতে পূজা দেখুৱাবলৈ মই ট্ৰাই কৰিম যিমান পাৰোঁ গতিকে চাই থাকিব আপোনালোকে টেক কেয়াৰ বাই বাই